হেল্ল' এভৰিৱান, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। ইয়াৰ ব্ৰেচলেট এভেইলেবল আছে। আপোনালোকে কাৰোবাক যদি লাগে ব্ৰেচলেট আহিব পাৰে। এইডাল হৈছে টাইগাৰ আই। এইডালে আপোনাৰ কি হ'ব, আপোনাৰ যদি কনফিডেঞ্চ কম আছে এইডালে আপোনাৰ কনফিডেঞ্চ আনিব। আৰু লগতে এইডাল হৈছে বেক পেইন ৰিলিফ ব্ৰেচলেট। আপোনালোকৰ যদি বিষৰ সমস্যা আছে এইডালে আপোনাৰ বিষবোৰ নিৰাময় কৰিব। আৰু লগতে এইডাল হৈছে এমেথিষ্ট। এমেথিষ্টডালে কি কৰিব, আপোনাৰ ল'ৰা ছোৱালী যদি পঢ়াৰ প্ৰতি মনোযোগ কমিছে বা পঢ়িবলৈ মন নকৰে তেতিয়াহ'লে এই এমেথিষ্ট ব্ৰেচলেটত ব্যৱহাৰ কৰিব পাৰে। লগতে আৰু আপোনাৰ ল'ৰা বা ছোৱালীজনী যদি বা আপোনাৰ ঘৰৰ কোনোবাৰ যদি এডিকশ্যন হৈ আছে, কোনোবা মদৰ নিচা, মদ এৰিব পৰা নাই, মদ এৰিব বিচাৰি আছে, মদ এৰিব পৰা নাই, ড্ৰাগছ খাই আছে, ড্ৰাগছৰ প্ৰতি যদি নিচা আছে, আৰু লগতে মোবাইলৰ যদি এডিকশ্যন আছে, এইডালে আপোনাক বহুতখিনি সহায় কৰিব। আৰু লগতে এইডাল হৈছে ব্লেক টাৰ্মাৰিন। ব্লেক টাৰ্মালিনডালে কি কৰে, আপোনাক প্ৰটেক্ট কৰিব, যিকোনো মানে সমস্যাৰ পৰা আপোনাক প্ৰটেক্ট কৰিব এই ব্লেক টাৰ্মালিনাৰে। আৰু লগতে এইডাল হৈছে পাইৰাইট। এইটোতো বিজনেছৰ কাৰণে বেষ্ট হয়। আপোনালোকৰ ঘৰৰ যদি কোনোবা যদি বিজনেছত আছে তেতিয়াহ'লে এইডাল ল'ব পাৰে। এইডালে কিন্তু আপোনাক বহুতখিনি সহায় কৰিব। লগতে এইডাল হৈছে ৰ'জ কোৱাৰ্টজ। আপোনালোকৰ যদি মানে হাজবেণ্ড ৱাইফৰ মাজত, আৰু লগতে ঘৰৰ যদি শাহু শহুৰৰ মাজত যদি সমস্যা আছে, ঘৰৰ যদি মানে মানুহৰ মাজত যদি মিলা প্ৰীতি নাই, তেতিয়াহ'লে এইডাল পিন্ধিব পাৰে। এই ৰ'জ কোৱাৰ্টজডাল এইডালে আপোনাক বহুতখিনি সহায় কৰিব। লগতে এইডাল হৈছে লাকি ব্ৰেচলেট বুলি কোৱা হয়। এইডাল পিন্ধিলে কি হয়, এইডাল হৈছে ফিৰোজা বা টাৰ্কুইজ। আৰু এইডালে কি হ'ব, আপোনালোকৰ মান সন্মান টকা পইচা সকলো ফালৰ পৰাই আনিব। আৰু লগতে এইডাল হৈছে ক্লিয়াৰ কোৱাৰ্টজ। আপোনালোকৰ যদি খং হৈ আছে, আপোনালোকৰ মনটো অস্থিৰ হৈ আছে, আপুনি কোনো কামত যদি মন বহাব পৰা নাই, তেতিয়াহ'লে এইডালে আপোনাক বহুতখিনি সহায় কৰিব। আৰু লগতে এইডাল হৈছে মানি মেগনেট। এই মানি মেগনেটডালে কি হ'ব, আপোনাৰ টকা পইচা অহাৰ বাটবোৰ মুকলি হ'ব। আপোনাৰ বিভিন্ন চ'ৰ্চৰ পৰা টকা পইচা বাটবোৰ মুকলি কৰি দিব।